কিনো চাৱনিয়ে চলা মুখৈ গাটো কিবা লিমজিম খৰি গলৈ তুমি কিনো চাৱনিয়ে চলা মুখৈ গাটো লিমজিম খৰি গলৈ ও ফেটলৈ ভাত নোযোৱা ঐ চাৰিফালে চলিছে ফাটান চিনেমা ঐ চাবলৈ যাবলৈ পইচা নাই ঐ এতিয়ানো মই বাৰু কি কৰো খোৱা ঐ অসমত এতিয়া প্ৰব্লেম নাই ঐ চাৰিওফালে চলিছে মিডিয়া ঐ উপায় নাই ঐ সকলোতে উপায় নোহোৱা পুৰা ফাটান চিনেমা চোৱাটো এই চালা মোৰ তোৰ নিচিনা ভাষা আহি গৈছে এই তোৰ লগত থাকি থাকি মোৰ মানে ভাষা অলপ সলনি হৈ গৈছে চাহ আহিব হৈছে অলপ চুপচাপ বহি থাক পাঠান গান লাগিব অলপ মনে থাক হৈ যাব মই মনে আছো দে গুড মৰ্নিং কি খবৰ ভালে আছো খা খবৰলৈ কচোন তোৰ খা খবৰ ক অসমত কি চলি আছে আৰু আপুনি গম পাইছেই ন আৰু ন এই অসমত কি চলি আছেনো কি কথা ক'বলৈ আহিছ পঢ়া সময়ত অদৰকাৰী লগা কথা ক'বলৈ আহিছ কি পাঠা কথা ক'বলৈ আহিছ পাঠান চিনেমাখনৰ কথা কৈছ নহ'লে পাঠান চিনেমাখন নহয় জানো পাঠানৰ কথাই কৈছো আৰু তহঁতে শ্বাহৰুখ খানৰ চিনেমাখনৰ কথা কৈছ শ্বাহৰুখ খানটো বৰ ধুনীয়া এক্টৰ নহয় জানো তহঁতে চিনি পাবই চাগে সকলোৱে কি প্ৰব্লেম আছে এই অলপটো আৰু কৈছো আৰু দে কৈ দিলো আৰু নাপায় বুলি চিনি কি হ'ব নো তাতে তহঁতে এক্টিং বেছিকৈ কৰি থাকিব লাগে বহুত হৈছে বহুত এক্টিং হ'ল পঢ়াত ভালকৈ মনোযোগ দে তেতিয়াহে ডাঙৰ মানুহ হবি শ্বাহৰুখ খানৰ নিচিনা মানুহ হবি মহাত্মা গান্ধীৰ নিচিনা মানুহ হবি একদম পঢ়াত ভালকৈ মনোযোগ দে এইটো ফকতীয়া কথা লাগি নাথাক বাৰু তহঁতে কচোন ডাঙৰ মানুহ হয় তহঁতে কোনে কি হবি সুন্দৰ ভাল কাম কৰিবি সদায় ভাল কাম কৰিবি তহঁতে সদায় কাম পাবি ঠিকাদাৰো আজিকালি বহুত সন্মান পায় আজিকালি তই কি হবি তই পুলিচ হম বুলি ভাবিছিলো কিন্তু পুলিচ নহওঁ এতিয়া চুৰ হম কাৰণ লগৰকেইটা পুলিচত সোমাম তই কি হবি তই কলে চাই আছ তই কি হবি তইতো একেবাৰে মহাপণ্ডিত আমি সৰু মানুহ যেতিয়া আৰু আমি সৰু কাম কৰিম গতিকে মই ভাবিছো বিজনেছ মানে দোকান কৰিম বুলি ভাবিছো ছাৰ দোকান সুন্দৰ হৈছে কামৰ সৰু বৰ নাই থেংক ইউ ছাৰ থেংক ইউ পিছে তই কিহৰ দোকান খুলিম বুলি ভাবিছ ছাৰ মই আৰু ৱাইন শ্বপ এখন খুলিম বুলি ভাবিছো আৰু মানে আৰু ৱাইন শ্বপ এখন খুলিলে মোৰ ৰাতিলৈ আৰু কামটো হৈ যাব আৰু পিৰিকে বাকী আৰু যিকেইটা পইচা পাওঁ আৰু মানুহজনীক আৰু ল'ৰা ছোৱালীকেইটাক আৰু পোহপাল কৰিবলৈ হৈ যাব আৰু চৰকাৰেতো পাৰ্মিশ্যন দিয়ে না ৱাইন শ্বপ খুলিবলৈ গতিকে ভাবিছো মই ৱাইন শ্বপটোৱে খুলি দিম আৰু